হেল্ল' এভৰিৱান, আশা কৰোঁ সকলো ভালে আছে আৰু মোৰো ভাল আৰু মই মোৰ চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। তেতিয়াহ'লে বলক ভিডিঅ'টোৰ মাজলৈ। আৰু এয়া কলেজ আহি পালোহিয়ে। আপোনালোকক মই কলেজৰ পৰিৱেশটো এবাৰ দেখুৱাই দিছোঁ। এয়া আৰু আজি ব্ৰেক টাইমত কেণ্টিন আহিলোঁ আৰু কিবা এটা খাই ল'লোঁ। তাৰপিছত ঘৰলৈ আহি দেখিলোঁ মায়ে এয়া ফেহুন বনাইছিল আৰু ফেহুন খাই আনিও বহুত ভাল পাওঁ। আৰু এয়া ধুনীয়াকৈ পিচ কৰি কাটি থৈছে মায়ে ফেহুনখিনি। আৰু আজি কলেজৰ পৰা আহি পনীৰ কাৰী বনালোঁ। আৰু এইবাৰ কিছু ঘৰতে বিলাহী হৈছিল, কণ বিলাহী, আৰু এয়া মই ৰাতিপুৱা বহুত বিলাহী ছিঙিলোঁ এইখিনি। আৰু ঘৰৰ বস্তু ছিঙি ভালো লাগে আৰু ৰান্ধিও ভাল লাগে। আৰু ভাবিলোঁ বিলাহীৰ সৈতে পনীৰ কাৰীখন বনাওঁ। আৰু তাৰ কাৰণে মই এয়া বিলাহী আৰু পিঁয়াজখিনি কাটি লৈছোঁ। আৰু লগতে পনীৰখিনিও টুকুৰা কৰি লৈছোঁ। আৰু আজি পনীৰখিনি ভাজি নলওঁ, অকণমান কেঁচাইকৈ দি দিম, কাৰণ সদায় বেলেগ বেলেগকৈ ৰান্ধিলে খাই ভাল লাগে। আৰু এয়া পিঁয়াজ আৰু বিলাহীখিনি অকণমান কাঢ়া হোৱালৈকে ভাজি ল'ম। আৰু এতিয়া ইয়াত বইল আলুখিনি এড কৰিম। আৰু এইখিনি মই এতিয়া অকণমান কাঢ়াকৈ ভাজি ইয়াত জালুকৰ গুড়ি দি দিছোঁ। জালুকৰ গুড়ি দি দিলে স্মেলটো বহুত ভাল লাগে আৰু এটা টেষ্টও উঠে। এতিয়া এইখিনি অকণমান কাঢ়াকৈ ভাজি ইয়াত মই পানী দি দিম জোখমতে। আৰু এয়া মই পানী দি দিলোঁ। আৰু এতিয়া মই পনীৰখিনি ভাজি লোৱা নাই, কেঁচাইকৈ দি দিম। অকণমান বেলেগকৈ ৰান্ধিলে ভাল লাগে, যিহেতু সদায় একে ষ্টাইলতে বনায়ো ভাল নালাগে। ভাবিলোঁ কেঁচাইকৈ পনীৰটো দি দিওঁ। আৰু এই আঞ্জাখন উতলি আছে। এই আঞ্জাখন ডাঠ হৈ আহিছে, হ'বৰ হ'লহি আৰু এতিয়া নমাই থ'ম। আৰু এয়া পৰিৱেশনৰ কাৰণে এখন ডিছত মই সাজি লৈছোঁ পনীৰ কাৰীখিনি। কিন্তু কেতিয়াবা এইদৰে বনাই খাবচোন, বহুত ভাল লাগে আৰু চিম্পুলকৈ আলু আৰু বিলাহীৰ সৈতে। তো আজিলৈ ইমানেই আছিল। যদি ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। বাই।